हेलो बंधु बान्धवीসকল কোনে কি কৰিছে ভাত পানী হলনে আপোনালোকৰ মোৰ পিছে বনাবলৈ আয়োজন কৰি আছে আৰু দেই বনাই আছে লাহে লাহে এয়া চাক আজি মই কি বনাবলৈ লৈছো এক কাবলি বুটৰ তৰকাৰী এখন বনাম এই কাবলি বুটখিনি ভালকে 4-5টা মান চিটি মাৰি হিজাই লৈছো আলুৰ হৈতে এতিয়া মই এইপিনে মা মছলা যোগাৰ কৰিছো ইয়াত কেঁচা জলকীয়া পকা জলকীয়া জিৰা নহৰু আদা আৰু লং ইলাইচি ডালচিনি সকলো একেলগে পেষ্ট বনাই লৈছো লগতে ইয়াতে মই নিমখ হালধি আৰু জিৰাৰ গুৰি দি পিনে মছলাখিনি অকমান ভালদৰে ভাজি লম আৰু এটা বস্তু দিম মই ইয়াত এয়া অকমান আধা চামুচ মই ইয়াত চেনি দিছো দেই মানে আমি যিকোনো ঘুগুনি তৰকাৰী বনালে অকমান জনি চেনি দি দিও তৰকাৰীখন খাবলৈ বৰ সোৱাদ হয় কোনে কোনে দিয়ে কবচোন মই কিন্তু অকমান তৰকাৰী বিলাকত ভালদৰে মা মছলা দি বনালে অকমান আধা চামুচ মান চেনি দিওৱে আৰু বাকিখিনি দি আছো মা মছলাখিনি ভালদৰে ভাজি লৈ এতিয়া ভালদৰে হিজাই থোৱা কাবলি বুট আৰু আলুখিনি দি দিছো এতিয়া এইখিনি অকমান সময় মছলাৰ পানীতে অকমান ভাজি লম আৰু অকমান সময়ৰ বাবে ঢাকি দিও এয়া বন্ধু বান্ধৱীসকল মোৰ তৰকাৰীখন হৈ গ'ল দেই কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন আজি পিছে মই নেখাও আজি সোমবাৰ মানুহজন আৰু মোৰ ল'ৰা ছোৱালীকেইটাই খাব এইপিনে তৰকাৰী বনালো আৰু এইপিনে ভেন্দি ভাজি থৈ দিছো আজি এনেদৰে আৰু নিৰামিষ কাবলি বুটৰ তৰকাৰী আৰু ভেন্দি ভাজি ঠিক আছে আজিলৈ আহো বাই বাই